Hello guys, welcome to my another video of my channel. আজি মই এই ভিডিওটোত আপোনালোকৰ লগত কথা পাতিম বাৰ্কৰ চাকৰিৰ বিষয়ে। তো বন্ধুসকল আহক আমি জানি লওঁ এই বাৰ্কে কি চাকৰি দিলে আৰু কিমানটা পোষ্টৰ বাবে দিলে এই চাকৰি। তো প্ৰথমতে কম যে বাৰ্ক মানে কি? বাৰ্ক মানে হৈছে ভাবা এটমিক ৰিসাৰ্চ সেন্টাৰ আৰু এই ভাবা এটমিক ৰিসাৰ্চ সেন্টাৰে কিমানটা পোষ্টৰ বাবে দিছে এই চাকৰি সেই বিষয়ে জানি লওক। টোটাল নাম্বাৰ অফ পোষ্ট 60 and the name of the post upper division clerk and stenographer grade 3 আৰু এই পোষ্ট কেটাৰ কাৰণে আবেদন কৰিবলৈ হলে আবেদনকাৰীৰ এডুকেশনাল কোৱালিফিকেশন কিমান হ'ব লাগিব সেই বিষয়ে জানি লওক। ক্যান্ডিডেট should have done 10th pass or graduate degree আৰু এই পোষ্ট কেটাৰ বাবে আবেদন কৰিবলৈ হলে আবেদনকাৰীৰ বয়স কিমান হ'ব লাগিব সেই বিষয়ে জানি লওক। ক্যান্ডিডেট age should be between 18 to 27 years আৰু আবেদনকাৰী সকলক কেনেদৰে সিলেকশন কৰিব সেই বিষয়ে জানি লওক। All eligible candidates will be selected based on their performance in written test and stenography skill test আৰু এই পদকেটাৰ বাবে আবেদন কৰিবলৈ হলে আবেদনকাৰীয়ে কিমান টকা এপ্লিকেশন ফিজ দিব লাগিব বা আবেদন মাসুল কিমান টকা দিব লাগিব সেই বিষয়ে জানি লওক। ফৰ জেনাৰেল এণ্ড ওবিসি ইয়াৰ বাবে দিব লাগিব 100 টকা এপ্লিকেশন ফিজ আৰু এসসি এণ্ড এসটিৰ কাৰণে এপ্লিকেশন ফিজ দিব নালাগে আৰু এই পোষ্টৰ বাবে কেতিয়াৰ পৰা আবেদন স্টার্ট হয়েছে বা অনলাইন স্টার্ট হয়েছে আর ইয়ার লাস্ট ডেট কেতিয়া সেই বিষয়ে জানি লওক। স্টার্ট অনলাইন 31 জানুয়ারি 2019 অর্থাৎ 31 জানুয়ারির পৰা আৰম্ভ হৈছে আৰু ইয়াৰ লাস্ট ডেট কেতিয়া সেই বিষয়ে জানি লওক 25 ফেব্ৰুৱাৰী 2019। তো বন্ধুসকল ইয়াৰ বিষয়ে আৰু অধিক জানিবলৈ হলে আপোনালোকে মোৰ এই ভিডিওটোৰ ডেসক্ৰিপশনত যাব পাৰে। মই এই ভিডিওটোৰ ডেসক্ৰিপশনত এটা লিংক দি দিছো, সেই লিংকত ভিজিট কৰি আপোনালোকে ইয়াৰ বিষয়ে আৰু অধিক তথ্য জানিব পাৰিব আৰু অনলাইন যোগে আবেদনো কৰিব পাৰিব। তো বন্ধুসকল যিজন ব্যক্তি আজি মোৰ এইটো চেনেলত প্ৰথমে ভিজিট কৰিছে তেখেতক মই এটা ৰিকুৱেষ্ট কৰিম আপোনালোকে প্ৰথমতে মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰক আৰু নোটিফিকেশনটো অন কৰি থৈ দিয়ক যাতে মই আপলোড কৰা নতুন নতুন ভিডিওবিলাক আপোনালোকে অতি সোনকালে পাই যায় আৰু ভিডিওটো যদি ভাল লাগিছে তেনে লাইক কৰিব আৰু বেছি বেছিকৈ শ্বেয়াৰ কৰিব। থ্যাংক ইউ।